থকা বস্তু নহয় আমাৰ এইবিলাক অঞ্চলত যে ইমান যে এটা বন্ধ হৈ আছে যাৰ ফলত আজিৰ দিনত এই মানে যিবিলাক আমাৰ ডাঙৰ ডাঙৰ ৰিজাৰ্ভ ফৰেষ্টত থকা যিবিলাক সাপ আজি আপোনালোকৰ মাজলৈ আহিব ধৰিছে আগতে আপোনালোকে হয়তো দেখা নাছিলে এনেকুৱা সাপ আজি আপোনালোকে মন কৰিব যে আমি যে সাপটো উদ্ধাৰ কৰিলোঁ এইটো আমি বহুত ডাঙৰ এটা ভাল কাম কৰা নাই আমি আমাক কোনোবা থেংক ইউ এটাও দিব নালাগে আপোনালোকে গম পাইছেই দেখিয়ে থাকে জেৰক্স কৰি দিয়েগৈ প্ৰজেক্টবিলাক তো সেই গতিকে এই মই এটা কথা আপোনালোকক হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ যাতে সকলোৱে যাতে প্ৰকৃতিৰ সৈতে বন্ধুত্ব স্থাপন কৰি কাম কৰি যায় এই সাপটো আমি গৈ দূৰত এৰিমগৈ হয়তো এতিয়া সোনকালে নাহিব কিন্তু ফিউচাৰত যদি আকৌ আহে আপোনালোকৰ ঘৰত যদি 100 বাৰো সাপ ওলায় আমাক ফোন কৰিব 100 বাৰ সাপ ধৰিবলৈ আহিম ঠিক আছে ধন্যবাদ ভাল লাগিলে গৈছে